Hello everyone, মই ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিলো। এতিয়া গা চা ধুই ললো। গা চা ধুই এতিয়া মই আজি বেংগলৰ খানা বনাম। আপোনালোকে চাও আহক। এইটো দাইল হয়। এইটো কি দাইল ইমান এটা মই ভালকে নাজানো। এইটো পালক শাক ৰেডি কৰিম। কানাডাত মচুপু বুলি কয়। মোৰ ৰেডি হৈ গ'ল। পিঁয়াজ, তেঁতেলী টেঙা, বিলাহী, তাৰপিছত আৰু পালক শাক। এইটো কয় কানাডাত মচুপু। এইটো ৰিফাইনটো ঢালি দিওঁ অকল। বদমাছ কৰি আছে, মোক ভিডিঅ' বনাব নিদিয়ে, বহুত বদমাছ। ঘৰৰ পৰা দুজন ভাইটি আহিছিলে। মোৰ শাহুমাই কি দি পঠাইছে আপোনালোকক দেখাওঁ। এয়া মোৰ শাহুমাই কোমোৰা দি পঠাইছে বিহুত খাবৰ কাৰণে। ইয়াতে মানে কোমোৰাটো নাখায়, কোমোৰাটো মানে সিহঁতে পূজা কৰে। আৰু শুকান মাছ দি পঠাইছে। আৰু মোৰ ভণ্টিয়ে দি পঠাইছে তেঁতেলী টেঙা আচাৰ, জলকীয়া আচাৰ, আম টেঙা আচাৰ। মোৰ শাহুমাক আৰু মোৰ ভণ্টিক বহুত ধন্যবাদ। বাপা কি কৰি আছা তুমি? হা মিনু মানে কানাডা ভাষাত কৈ আছে কি মই মাছ কাটি আছো বুলি কৈছে। কানাডাত মাছটো মিনু বুলি কয়। এয়া মাছ কাটি আছে। এয়া আমাৰ ল'ৰাই মাছ কাটি আছে। এয়া পানী আনিব আমি যাব কেনকেটা ধুই আছো। পানী কিনি খাব লাগে আমি। ৰুমৰ চাৰিও চাইডে বিল্ডিং, মাজে মাজে সেউজীয়া পৰিৱেশ। এতিয়া বতাহ দি আছে কিমান ধুনীয়াকে। এয়া চাওক আমাৰ ৰুমৰ সন্মুখত বিল্ডিং বনাই আছে। মাইকী মানুহবিলাকে মিস্ত্ৰী কাম কৰে। 500 টকা আৰু ল'ৰা হেল্পাৰ 700 টকা, মিস্ত্ৰী 1000 টকা। আমাৰ গাঁৱত কিমান দৰমহা আপোনালোকে জনাবচোন কমেণ্ট কৰি। মই আৰু বাপা এনেই ফুৰিব আহিছোঁ। ইফালে চাওক আপোনালোকে। ইফালে মই আৰু আমি দুয়োটাই ফুৰিব আহিছোঁ। হাই কোৱা বাবা, হাই কোৱা। ধুনীয়া লোকেশ্যন ইয়াত আপোনালোকে চাওক। ইফালে ময়ূৰ চৰাই ওলাই, আজি নাই ওলোৱা। এতিয়া আমি ঘৰত যাওঁ। ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ আজিলৈ। বাই।